2026 চনৰ মেট্ৰিক আৰু এইচএছ পৰীক্ষাৰ্থীৰ কাৰণে আজিৰ এই ভিডিঅ'ত মই তোমালোকক এখন ডেইলি ষ্টাডি ৰুটিন দিম যেহেতু তোমালোকৰ বৰ্তমান সামাৰ ভেকেশন চলি আছে গতিকে 24 ঘণ্টা সময় তোমালোকে কেনেকৈ এটা ৰুটিনৰ জৰিয়তে অতিবাহিত কৰিবা আজিৰ এই ভিডিঅ'ত মই তোমালোকক তেনেকুৱা ধৰণৰ এখন ৰুটিন তোমালোকক দিবলৈ চেষ্টা কৰিম ভিডিঅ'টো তোমালোকে সম্পূৰ্ণৰূপে চাবা স্ক্ৰীনত হয়তো তোমালোকে ৰুটিনখন দেখা পাইছা এইখন 24 ঘণ্টিয়া এখন ৰুটিন মই তোমালোকৰ কাৰণে বনাইছো যদি তুমি ইচ্ছা কৰা তেনেহলে এই ৰুটিনখন ফলো কৰি তোমালোকে ষ্টাডি কৰিব পাৰা মেট্ৰিক আৰু এইচএছৰ ষ্টুডেন্ট সকলোৱে পাৰিব জাস্ট তোমালোকৰ সাবজেক্ট চেঞ্জ কৰি লবা মই মেট্ৰিকৰ কাৰণে জাস্ট বনাইছো তোমালোকৰ এইচএছৰ যি সকল ষ্টুডেন্ট আছে ইংলিশ আৰু আসামিজ বা এমএল সাবজেক্ট বাদ দি ইলেক্টিভ সাবজেক্ট যি চাৰিটা থাকিব হেইকেটা তোমালোকে তোমাৰ নিজৰ ইচ্ছা মতে বহাই লবা স্ক্ৰীনত হয়তো দেখা পাইছা তোমালোকৰ ৰুটিনখন মই সাজেষ্ট কৰিম তোমালোকক এইখন ৰুটিন ফলো কৰিবলৈ ৰুটিন তোমালোকৰ এতিয়া ফলো কৰিব লাগিব যেহেতু এমাহ সময় তোমালোকৰ স্কুল কলেজ বন্ধ থাকিব গতিকে ঘৰত যাতে 24 ঘণ্টা সময় তোমালোকৰ ষ্টাডিৰ মাজদি পাৰ হয় হেকাৰণে ৰুটিন ফলো কৰি চলিবলৈ চেষ্টা কৰিবা স্ক্ৰীনত হয়তো দেখা পাইছা প্ৰথমতে আছে ইংলিশ 5টাৰ পৰা 7টা ৰাতিপুৱা 5টাৰ পৰা 7টা লৈকে মৰ্নিংত তোমালোকে হয়তো দেখা পাইছা দুটা সেকশন আছে ইয়াত মৰ্নিং আৰু ইভিনিং মৰ্নিংত তোমালোকে 5টাৰ পৰা 7টা বজালৈকে ইংলিশ পঢ়িবা তাৰ পাছত তোমালোকে 7টাৰ পৰা 9টা লৈকে জেনাৰেল ম্যাথমেটিক্স পঢ়িবা তাৰ পাছত 9টাৰ পৰা 10টা লৈকে তোমালোকে এমআইএল সাবজেক্ট পঢ়িবা যাৰ যি এমআইএল সাবজেক্ট আছে তোমালোকে পঢ়িবা তাৰ পাছত 10টাৰ পৰা 12টা লৈকে সোশ্যাল সায়েন্স পঢ়িবা তাৰ পাছত তোমালোকৰ 2 ঘণ্টা সময় ইয়াত গ্যাপ আছে 12টাৰ পৰা 2টা লৈকে তোমালোকৰ গ্যাপ আছে এইখিনি সময় তোমালোকৰ গা ধোৱা বা বেলেগ যি কাম আছে তোমালোকে এইখিনি সময়ত কৰিব লাগিব তাৰ পাছত আকৌ 2টাৰ পৰা ষ্টাৰ্ট হ'ব 2টাৰ পৰা ইভিনিং সময় তোমালোকৰ 2টাৰ পৰা 4টা লৈকে জেনাৰেল সায়েন্স পঢ়িব লাগিব তাৰ পাছত ইলেক্টিভ সাবজেক্ট আছে মেট্ৰিকত যেহেতু ইলেক্টিভ সাবজেক্ট আছে যাৰ যি আছে মই ইয়াত এৰাবিক লিখিছো কাৰোবাৰ হিন্দী থাকিব কাৰোবাৰ সংস্কৃত থাকিব যাৰ যিটো থাকে তোমালোকে ইলেক্টিভ সাবজেক্টটো ইয়াত মানে বহাই লবা ইভিনিং তোমালোকে 4টাৰ পৰা 6টা লৈকে 2 ঘণ্টা সময় পঢ়িবা তাৰ পাছত ৰাতি তোমালোকে 7টাৰ পৰা 8টা লৈকে পঢ়িব লাগিব এমএল সাবজেক্ট আকৌ তাৰ পাছত 8টাৰ পৰা 9টা লৈকে জেনাৰেল সায়েন্স পঢ়িবা 9টাৰ পৰা 10টা লৈকে ইংলিশ পঢ়িবা 10টাৰ পৰা 11টা লৈকে জেনাৰেল ম্যাথমেটিক্স পঢ়িবা ৰাতি শুৱাৰ আগত তোমালোকে 1 ঘণ্টা সময় ম্যাথছ কৰি তাৰ পাছত শুই যাবা এই ৰুটিন মতে তোমালোকৰ ৰাতি 11টা লৈকে পঢ়িলেই হৈ যাব তো এইটো আছিল তোমালোকৰ 24 ঘণ্টিয়া এখন ডেইলি ষ্টাডি ৰুটিন মেট্ৰিক আৰু এইচএছৰ ষ্টুডেন্ট সকলোৱে এটো ফলো কৰিব পাৰিবা এইচএছৰ ষ্টুডেন্টে নিজৰ সাবজেক্ট ইয়াত বহাই তোমালোকে ৰুটিন ফলো কৰিব পাৰিবা আৰু মই তোমালোকক সাজেষ্ট কৰিম এতিয়া তোমালোকৰ ৰুটিন মতে পঢ়া উচিত যেহেতু তোমালোকৰ এক মাহ সময় ঘৰত থাকিব লাগিব গতিকে ৰুটিন ফলো নকৰিলে কিন্তু তোমালোকৰ প্ৰবলেম হ'ব সময়খিনি এনে অতিবাহিত হৈ যাব যদি তুমি ৰুটিন মতে চলা তেনেহলে চাবা তোমাৰ সময় এনে অতিবাহিত নহয় এখন ৰুটিনৰ মাজত তুমি আবদ্ধ হৈ থাকিবা হেকাৰণে তোমালোকৰ সময় নষ্ট নহয় হেকাৰণে এখন ৰুটিন তোমালোকৰ ফলো কৰিব লাগিব মই এখন বনাইছো যদি তোমাৰ ইচ্ছা হয় তুমি বেলেগকে এখন বনাই লবা এটো চাই বা এখন তোমালোকে ফলো কৰিব পাৰা তোমাৰ ইচ্ছা মতে এখন ৰুটিন তুমি বনাই ল'ব পাৰা বা মোৰ এখনো তোমালোকে ফলো কৰিব পাৰা তো এইখন আছিল 24 ঘণ্টিয়া এখন ডেইলি ৰুটিন মই তোমালোকক দিছো ৰুটিনখন চাই কেনেকুৱা লাগিল কমেন্টছ কৰি মোক জনাবা আৰু সকলোৱে শেয়াৰ কৰি দিবা যাতে সকলোৱে এই ৰুটিনখন চাব পাৰে আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা পৰৱৰ্তী ভিডিঅ তোমালোকে পাবলৈ লগ পাম পৰৱৰ্তী ভিডিঅত চাই থাকিবা তোমালোকৰ আপোন চেনেল টেক অফ এমএচ